আপোনালোকৰ এই আমাৰ যোৰহাট সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে কৈ আহিছে যে মোৰ ইলেকশ্যন খেলাৰ মন পুৰণা কলিয়াবৰত এয়া হৈছে যোৰহাটবাসী ৰাইজৰ কাৰণে চৰম অপমান। আমি বিজেপি দলৰ নেতাসকলৰ বিৰুদ্ধে আমি তৰল মন্তব্য নকৰোঁ। মই তপন গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে মই তৰল মন্তব্য নকৰোঁ। আদাক দেখি উঠিল গা কেতুৰে বোলে মুকুখা। ৰাজ্যৰ ৰাজনীতিত হাস্যকৰ ঘটনা। চালনীয়ে হাঁহিছে বেজিক। তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। দলীয় প্ৰাৰ্থীক জয়ী কৰাবলৈ নামি পৰিছে শাসক বিৰোধী সকলো ৰাজনৈতিক দল। পিছে ৰাজনৈতিক নেতাসকলৰ কথাবিলাক মন কৰিছেনে? নিজৰ গাত হাত লদা বোকা, কিন্তু বেলেগৰ কাপোৰ লেতেৰা দেখে। মন কৰক এইগৰাকী শাসকীয় দলৰ নেতালৈ। এসময়ত যুৱ কংগ্ৰেছৰ নেতা আছিল এইজন পীযুষ হাজৰিকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদত এওঁ এতিয়া কেবিনেট মন্ত্ৰী। পিছে বান্দৰৰ ডিঙিত সোণৰ নেকলেছ খুৱাই জানো? তাৰ প্ৰমাণ দিলে পীযুষ হাজৰিকাই। সিন্ডিকেটৰ মূল নায়ক বুলি সৰ্বত্ৰ পৰিচিত পীযুষ হাজৰিকাই সমালোচনা কৰিছে সাংসদ গৌৰৱ গগৈক। অসমত গৰুৰ চোৰাং বেপাৰৰ পৰা কাঠ কয়লা চুপাৰী আদিৰ সকলো কলা বেপাৰৰ মূল মানুহজনে সমালোচনা কৰিছে সেইজন ব্যক্তিক যিজনৰ 10 বছৰীয়া ৰাজনৈতিক জীৱনত নাই এটাও কেলেংকাৰীৰ উদাহৰণ। হয়, কোৱা হৈছে সাংসদ গৌৰৱ গগৈৰ কথা। বিগত 10 বছৰে সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিলে গৌৰৱ গগৈ। আজি পৰ্যন্ত অসমৰ এগৰাকী সাংসদৰ বিৰুদ্ধে নাই কোনো অভিযোগ। বৰঞ্চ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ লগতে অসমৰ মান উজ্জ্বল কৰাতহে সফলতা লাভ কৰিছে গৌৰৱ গগৈয়ে। এইজন গৌৰৱ গগৈৰ পিতৃ আছিল অসমৰ মুখ্যমন্ত্ৰী। 3টা কাৰ্যকাল একেৰাহে অসমৰ মুখ্যমন্ত্ৰী পদত থকা প্ৰয়াত তৰুণ গগৈয়ে 15 বছৰত নিজাকৈ এখন চাহ বাগিচা ক্ৰয় কৰিব নোৱাৰিলে। এটা টিভি চেনেলৰ মালিক হ'ব নোৱাৰিলে। পত্নী পুত্ৰৰ নামত ৰাজ্যৰ ক'তো এডোখৰ মাটি কিনিব নোৱাৰিলে। অথবা চৰকাৰী ক্ষমতাৰ বলত ক'তো এখন প্ৰাইভেট স্কুল স্থাপন কৰিব নোৱাৰিলে। বিলাসী ৰিজৰ্ট বা হোটেল খোলাটো দূৰৰেই কথা। পিতৃৰ আদৰ্শ মানি চলা গৌৰৱ গগৈয়েও বিগত 10 বছৰত আহৰণ কৰিব নোৱাৰিলে একো সা সম্পত্তি। যি সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 18 বছৰীয়া পুত্ৰই 18টাকৈ কোম্পানীৰ মালিক হৈছে, যি সময়ত মুখ্যমন্ত্ৰীৰ পত্নী হোৱাৰ সুবাদতেই ৰিণিকী ভূঞাই ৰাজ্যৰ প্ৰতিটো অঞ্চলতে চৰকাৰী ভূমি দখল কৰি ব্যৱসায় কৰিছে, সেই সময়তে 3বাৰৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ পত্নী ডলি গগৈয়ে ঘৰত ঝাৰু মাৰি আছে। প্ৰয়াত তৰুণ গগৈৰ জহতে কংগ্ৰেছৰ নেতা হোৱা পীযুষ হাজৰিকাৰ দৰে সিন্ডিকেটৰ কাণ্ডাৰীয়ে এতিয়া ৰাজহুৱা সভাত বৰ ভাষণ দিয়ে। মই দেখিছো আপোনালোকৰ ইয়াতে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে যেতিয়া পৰহি ইয়ালৈকে আহিছে, আহোঁতে কলিয়াবৰত কৈ আহিছে যে মোৰ ইলেকশ্যন খেলাৰ মন পুৰণা কলিয়াবৰত। আপোনালোকৰ এই আমাৰ যোৰহাট সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে কৈ আহিছে যে মোৰ ইলেকশ্যন খেলাৰ মন পুৰণা কলিয়াবৰত এয়া হৈছে যোৰহাটবাসী ৰাইজৰ কাৰণে চৰম অপমান। ইলেকশ্যন খেলিবলৈ আহে যোৰহাটত আৰু আধা ৰাস্তাত কৈ আহে মোৰ ইলেকশ্যন খেলিবলৈ মন পুৰণা কলিয়াবৰত। মানে যোৰহাটত মোৰ ইলেকশ্যন খেলাৰ মন নাই, দলে মোক তাতে পঠিয়াই দিছে, দলে গতিয়াই পঠিয়াই দিছে কাৰণে মই আহিবলৈ বাধ্য হৈছো, মোৰ মনটো নাই। এই কথাকে ককাৰ অন্তৰে এই সাংসদৰ প্ৰাৰ্থীগৰাকীয়ে কৈ আহিলে। যি সময়ত ভদ্ৰলোকৰ পৰিচয় দি প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ বিৰুদ্ধে কোনো মন্তব্য নিদিওঁ বুলি সাংসদ গৌৰৱ গগৈয়ে সুস্থ ৰাজনীতিৰ উদাহৰণ দাঙি ধৰিছে, সেই সময়ত মন্ত্ৰী পীযুষ হাজৰিকাৰ দৰে সিন্ডিকেটৰ কাণ্ডাৰীয়ে ৰাজহুৱা সভাত গৌৰৱ গগৈক সমালোচনা কৰি নিজকে তৃতীয় শ্ৰেণীৰ ৰাজনীতিক বুলিহে প্ৰতিপন্ন কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট NV লাইভ।